ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ উদ্ভিদৰ পৰিপুষ্টি এই চেপ্টাৰটি আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ আগতে আমি এই সম্পৰ্কে এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ'টোৰ পৰৱৰ্তী অংশ আমি আজি আলোচনা কৰিব বিচাৰিছোঁ। ইয়াত বিশেষকৈ উদ্ভিদে সালোক সংশ্লেষণৰ বাহিৰেও কেনে ধৰণে পুষ্টি লাভ কৰে তাৰ বিষয়ে আমি ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰাব বিচাৰিছোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'টোৰ সহায়ত বিভিন্ন ধৰণৰ উদ্ভিদৰ কেনেধৰণে পৰিপুষ্টি লাভৰ ব্যৱস্থা আছে এই সম্পৰ্কে জ্ঞাত হ'ব। লগতে আমাৰ যি মাটিত যি পৰিপুষ্টি পোষক দ্ৰব্যবোৰ কেনেধৰণে আহে আৰু উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বহাইড্ৰেট যে প্ৰস্তুত হ'ল, কাৰ্বহাইড্ৰেট প্ৰস্তুত হোৱাৰ উপৰিও উদ্ভিদ এজোপাৰ ক্ষেত্ৰত বাকী চৰ্বি প্ৰটিন এই ব্যৱস্থাটো কেনেধৰণে লাভ কৰে এই সম্পৰ্কে আমি বিস্তৃতভাৱে এই ভিডিঅ'টোত আমি জানিবলৈ পাৰিম। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চাব। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আলোচনাৰ বিষয়বস্তু হৈছে আমি বিশেষকৈ 4টা আলোচনাৰ বিষয় বাছি লৈছোঁ। এইকেইটা হৈছে উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য, উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি, মৃতজীৱী, মাটিত পৰিপোষকবোৰ কেনেকৈ পুনৰ পূৰণ হয়। ছাত্ৰ-ছাত্ৰীসকল, পুনৰ মই উল্লেখ কৰিব বিচাৰিছোঁ বিষয়কেইটা হৈছে উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য, উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি, মৃতজীৱী আৰু মাটিত পৰিপোষকবোৰ কেনেকৈ পুনৰ পূৰণ। এতিয়া আমি প্ৰথম বিষয়বস্তুলৈ আগবাঢ়ি যাব বিচাৰিছোঁ, উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য। যিহেতু আমি আগৰ ভিডিঅ'টোত উদ্ভিদৰ পৰিপুষ্টি সম্পৰ্কে আলোচনা কৰিছিলোঁ, তাত সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এতিয়া এই কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৱে কাৰ্বহাইড্ৰেটে যে উদ্ভিদজোপাৰ কাৰণে বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজন তেনে নহয়। ইয়াৰ উপৰিও বেলেগ পোষক দ্ৰব্য প্ৰয়োজন হয়, যি পোষক দ্ৰব্যৰ সহায়ত উদ্ভিদজোপাই বৃদ্ধি আৰু বিকাশত সহায় কৰে। সেই বিশেষ দ্ৰব্যকেইটি হৈছে প্ৰটিন আৰু চৰ্বি। এই প্ৰটিন আৰু চৰ্বি বিশেষকৈ সংশ্লেষণ হ'বৰ বাবে উদ্ভিদজোপাৰ ক্ষেত্ৰত নাইট্ৰজেনৰ প্ৰয়োজন হয়, যাক আমি N2 বুলি কওঁ সংকেতত। অৰ্থাৎ এই নাইট্ৰজেন, আমি জানো যে বায়ুমণ্ডলত গেছীয় অৱস্থাত নাইট্ৰজেন থাকে আৰু এই নাইট্ৰজেন প্ৰায় 78% বায়ুমণ্ডলত থাকে। আৰু এই 78% বায়ুমণ্ডলত থাকিলেও কিন্তু উদ্ভিদ এজোপাই কোনো কাৰণতে পোনপটীয়াকৈ সেই নাইট্ৰজেন ল'ব নোৱাৰে ফৰ প্ৰিপেৰেশ্যন অফ প্ৰটিন এণ্ড ফেটছ। চৰ্বি আৰু প্ৰটিন সংশ্লেষণ কৰিবৰ কাৰণে ল'ব নোৱাৰে। তেনে ক্ষেত্ৰত বিশেষকৈ যি আমাৰ উপকাৰী অণুজীৱ থাকে, বেক্টেৰিয়া কিছুমান থাকে, এই বেক্টেৰিয়াবিলাকে মাটিত বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনটো স্থিৰ কৰে আৰু সেই স্থিৰ কৰা নাইট্ৰজেনটো উদ্ভিদৰ মাটিলৈ আহে আৰু মাটিত ই পানীত দ্ৰৱণীয় অৱস্থাত উদ্ভিদজোপাই শোষণ কৰে। শোষণ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত প্ৰটিন আৰু চৰ্বি প্ৰস্তুত কৰে। ইয়াৰ সহায়তে উদ্ভিদজোপাই নিজৰ খাদ্যৰ পুষ্টিৰ বাবে বিশেষকৈ কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি আৰু খনিজ লৱণ গ্ৰহণ কৰে। ইয়াৰ পিছতে আমি আন এটা বিষয়লৈ যাব বিচাৰিছোঁ। বিষয়টো হৈছে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি। এতিয়া অন্য ধৰণৰ পৰিপুষ্টি বুলি কোৱাৰ লগে লগে বিশেষকৈ আমি বাৰে কৈ আছোঁ যে সেউজীয়া উদ্ভিদবোৰক আমি স্বপোষীয় পৰিপুষ্টি বুলি কৈছোঁ। অৰ্থাৎ ই
এই সেউজীয়া উদ্ভিদবোৰে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে ইন প্ৰেজেন্স অফ সানলাইট, অৰ্থাৎ সূৰ্য পোহৰৰ উপস্থিতিত they can prepare the carbohydrate through the photosynthesis, অৰ্থাৎ ফটোচিন্থেসিছৰ সহায়ত আলু সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উদ্ভিদে পুষ্টি লাভ কৰে। কিন্তু এনে কিছুমান উদ্ভিদ আছে যিবিলাক উদ্ভিদে আন এজোপা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি পুষ্টি লাভ কৰে। তেনেবোৰ উদ্ভিদক আমি পৰজীৱী উদ্ভিদ বুলি কৈছো। পৰজীৱী উদ্ভিদ অৰ্থাৎ যিবোৰ উদ্ভিদে আন অন্য এজোপা সেউজীয়া উদ্ভিদৰ ওপৰত ভিত্তি কৰি নিজৰ পৰিপুষ্টি লাভ কৰে, তেনে উদ্ভিদবিলাকক আমি পৰজীৱী এই উদ্ভিদ বুলি কৈছো। আমাৰ চিত্ৰত দেখুৱাই দিছে যে ইয়াত অমৰলতা, অৰ্থাৎ অমৰলতা এটা হৈছে এনে পৰজীৱী উদ্ভিদ যি আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি পুষ্টি লাভ কৰে। অৰ্থাৎ অমৰলতাই কি কৰিব, যিজোপা সেউজীয়া গছ এজোপাৰ গাৰ পৰা পোষক দ্ৰব্য শোষণ কৰিব। সেইবাবে যিজোপা গছে সেই পৰিপুষ্টিটো দিব, সেই গছজোপাক আমি পোষক বুলি কওঁ। এতিয়া আন এটা আমি উদাহৰণলৈ যাব বিচাৰিছো। যিহেতু আমি ফটোত দেখিছো, ইয়াক কোৱা হৈছে পতংগভোজী উদ্ভিদ। এই পতংগভোজী উদ্ভিদবিলাকে কিন্তু নিজে সালোক সংশ্লেষণ সংঘটিত কৰাৰ উপৰিও কিছুমান ব্যৱস্থাৰ সহায়ত কীট পতংগ তেখেতসকলে ধৰি তাত কিছুমান পাচক ৰস থাকে আৰু সেই পাচক ৰসৰ সহায়ত সেই কীট পতংগৰ পৰা পুষ্টি লাভ কৰে। তেনেবোৰ উদ্ভিদৰ ভিতৰত আমি এটা উদাহৰণ হিচাপে কলচী উদ্ভিদ বুলি ল'ব পাৰো। এই কলচী উদ্ভিদৰ ঠিক ইয়াত কীট পতংগ সোমালে ইয়াৰ পৰা পাচক ৰসবিলাক আহিব আৰু এই পাচক ৰসবোৰে ইয়াৰ পৰা উদ্ভিদজোপাই পৰিপুষ্টি লাভ কৰে। আৰু এই ব্যৱস্থাটোত আমি কলচী উদ্ভিদজোপাৰ এক অন্য ধৰণৰ পৰিপুষ্টিত আমি ধৰিব পাৰো। পতংগভোজী উদ্ভিদবিলাকে তেনেধৰণে কৰে। আনহাতে অমৰলতাক আমি পৰজীৱী পৰিপুষ্টিৰ এটা উদাহৰণ হিচাপে আমি ল'ব পাৰো উদ্ভিদৰ ক্ষেত্ৰত। এতিয়া আমি আন এটা ভিডিঅ'লৈ যাব বিচাৰিছো। এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে মৃতজীৱী। অৰ্থাৎ মৃতজীৱী বুলি কোৱাৰ লগে লগে যিবিলাক উদ্ভিদে বিশেষকৈ গেলা পচা স্থানত বা সেমেকা স্থানত তাৰ পৰা যি পাচক দ্ৰব্য শোষণ কৰি নিজৰ পৰিপুষ্টি লাভ কৰিব, তেনেবোৰ জীৱক আমি মৃতজীৱী জীৱ বুলি কওঁ। উদাহৰণস্বৰূপে আমি ভেঁকুৰ ধৰিছো। এই ভেঁকুৰবিলাক বিশেষকৈ পচা কাঠ বা গোবৰ বা য'ত সেমেকা স্থানত এহেঁতি কি কৰিব পাৰে, এই ভেঁকুৰবোৰ সৃষ্টি হয়। আৰু ভেঁকুৰবোৰ বিশেষকৈ বায়ুমণ্ডলত ভেঁকুৰৰ ৰেণু অংকুৰিত হৈ বিয়পি থাকে আৰু যেতিয়াই ই এটা উপযুক্ত স্থানত লাভ কৰিব, তাতেই সেই ভেঁকুৰবোৰ জন্ম লাভ কৰিব বা সিহঁতি গজি উঠিব আৰু তাৰ পৰা সেই জেগাৰ পৰা পোষক অৰ্থাৎ পৰিপুষ্টি লাভ কৰিবৰ বাবে প্ৰয়োজনীয় যি পোষক, সেই পোষক দ্ৰব্যবোৰ শোষণ কৰে। আৰু বিশেষকৈ মৃতজীৱী যিবিলাক উদ্ভিদ, সিহঁতৰ ধৰণৰ কোনো পত্ৰ শৰীৰ নাথাকে, সিহঁতি কোনো কাৰণতে সালোক সংশ্লেষণ সংঘটিত নহয়। আনহাতে আমি আৰু এটা উদাহৰণ ইয়াত দিছো লাইকেন। এই লাইকেনটো হৈছে বিশেষকৈ খাদ্য আৰু আশ্ৰয় বাবে কেতিয়াবা জীৱবোৰৰ মাজত ইজনে আনটোৰ লগত একেলগতে সহবাস কৰিব পাৰে। তাক তেনেকুৱা ধৰণৰ জীৱবিলাকক আমি সহজীৱী সম্বন্ধ হয় বা সহজীৱী জীৱ বুলি কওঁ। বিশেষকৈ লাইকেন উদ্ভিদৰ ক্ষেত্ৰত লাইকেন হৈছে এটা এনে ভেঁকুৰ, যি ভেঁকুৰে সেউজীয়া শেলাইৰ লগত একেলগে সহবাস কৰে আৰু এই লাইকেনে সেউজীয়া শেলাইক বিশেষকৈ সেউজীয়া শেলাইক বিশেষকৈ আশ্ৰয় দিয়ে, পানী খনিজ পদাৰ্থ দিয়ে আৰু সেই খনিজ পদাৰ্থক লৈ সেউজীয়া শেলাইয়ে পত্ৰ শৰীৰৰ সহায়ত
খাদ্য প্ৰস্তুত কৰে আৰু সেই খাদ্যৰ অংশ ভেঁকুৰ অৰ্থাৎ লাইকেনক দিয়ে। এনেধৰণে মিতজীৱী আৰু সহজীৱী জীৱ উদ্ভিদৰ কথা আমি এই স্লাইডখনত ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ যত্ন কৰিলোঁ। এতিয়া আমি জানিব বিচাৰিছোঁ যে মাটিত পৰিপোষকবোৰ কেনেকৈ পুনৰ পূৰ হয়। যিহেতু মাটি বুলি কোৱাৰ লগে লগে এই মাটিত আমি জানো যে উদ্ভিদৰ শিপাত কেতিয়াবা নাইট্ৰজেন স্থিৰীকৰণ হয় আৰু এই শিপাত স্থিৰীকৰণ হয় বিশেষকৈ মাহজাতীয় উদ্ভিদবোৰৰ ক্ষেত্ৰত। আৰু ইয়াত বিশেষকৈ ৰাইজোবিয়াম নামৰ যিটো বেক্টেৰিয়া আমি চিত্ৰত দেখুৱাই দিছোঁ, এই ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াটোৱে এই বিশেষ ভূমিকা গ্ৰহণ কৰি ই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন স্থিৰ কৰে। আৰু আমি এনে ক্ষেত্ৰত বিশেষকৈ মাহজাতীয় উদ্ভিদবিলাকৰ শিপাবোৰ উঘালি নানি আমি যদি গুৰি কাটি আনো, তেতিয়াহ'লে সেই মাটিডৰাত নাইট্ৰজেনৰ প্ৰয়োজনীয়তাটো যিটো প্ৰয়োজন সেই প্ৰয়োজনটো পূৰ হ'ব। আৰু যিহেতু আমি জানো যে নাইট্ৰজেনৰ সহায়ত সংশ্লেষণ ঘটাই উদ্ভিদ এজোপাই প্ৰটিন আৰু চৰ্বি প্ৰস্তুত কৰে, যি দ্ৰৱণীয় অৱস্থাত পানীৰ যোগেদি উদ্ভিদজোপাৰ দেহলৈ যায়। ঠিক তেনেধৰণে আমি যদি কোনো কৃষকে নাইট্ৰজেনৰ জাতীয় সাৰ প্ৰয়োগ কৰিব পাৰে, যদি আমি কোনো এটুকুৰা মাটিত বিভিন্ন ধৰণৰ পোষক দ্ৰব্যৰ প্ৰয়োজন হয় এজোপা উদ্ভিদত, সেই পোষক দ্ৰব্যবোৰৰ অভাৱ হ'লে তাত অভাৱজনিত ৰোগ হ'ব পাৰে। তেনে ক্ষেত্ৰত সেই মাটি টুকুৰাত আমি বিভিন্ন ধৰণৰ বৈজ্ঞানিক সন্মত ভিত্তিৰ ওপৰত তাৰ পৰিমাণটো জানি আমি সেই মাটিডৰাত আমি সাৰ প্ৰয়োগ কৰিব পাৰোঁ। পটাছিয়ামযুক্ত সাৰ, ইউৰিয়া, নাইট্ৰজেন জাতীয় আমি সাৰ প্ৰয়োগ কৰিব পাৰোঁ বা তাৰ পৰিৱৰ্তে আমি জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰোঁ। জৈৱিক সাৰ প্ৰয়োগ কৰাটো অতি প্ৰয়োজন, কাৰণ এই জৈৱিক সাৰো মাটি টুকুৰাৰ পৰিপোষক অৰ্থাৎ বঢ়োৱাত সহায় কৰে। আনহাতে আমি যিহেতু কৈছোঁ যে মাটি এটুকুৰাৰ পৰিপোষকটো প্ৰাকৃতিকভাৱেও বৃদ্ধি কৰাব পাৰি আৰু মানুহৰ দ্বাৰা অৰ্থাৎ কৃত্ৰিমভাৱে আমি সাৰ প্ৰয়োগ কৰিও সেইটো কৰাব পাৰোঁ। আৰু প্ৰকৃতিগতভাৱে হওঁতে ইয়াত বিশেষকৈ সহায় কৰে ৰাইজোবিয়াম নামৰ বেক্টেৰিয়া, আৰু যাৰ সহায়ত উদ্ভিদজোপাই কি কৰিব পাৰে, নাইট্ৰজেনটো স্থিৰ কৰি সেই নাইট্ৰজেনৰ সহায়ত চৰ্বি আৰু প্ৰটিন বনোৱাত সংশ্লেষণ কৰাত সহায় কৰে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টোৰ সহায়ত যি উদ্ভিদৰ পৰিপুষ্টি, এই পৰিপুষ্টি সম্পৰ্কে যিকেইটা বিষয় আমি বাছি লৈছিলোঁ এই বিষয়কেইটা বুজি পাবলৈ যত্ন কৰিব। আৰু তোমালোকে ঘৰত ইয়াৰ লগত জড়িত যিখিনি প্ৰশ্ন, এই প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।